নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আৰু মই গৈ আছো আজি মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তাতে হৈ আছে মহাৰাজা জয়ন্তী 26 27 28 তিনদিনীয়া কাৰ্যসূচী আজি দ্বিতীয় দুদিন আৰু মইতো আহি আছো গৈ আছো মোৰ মানুহজনী ইয়াতে পঢ়ি গৈছিল তেওঁ ইয়াতে সেকেন্ড ইয়াৰ কমপ্লিট কৰিছে আৰু তেওঁ ইয়াতে আমন্ত্ৰণ কৰিছিল আৰু তেওঁ ইয়াৰ পৰা মানে পাছ হৈ গৈছে ইয়াতে পঢ়ি মেলি গৈছে ইয়াৰ পৰা শিক্ষা লাভ কৰিছে সেইবাবে তেওঁলোকক 1948 চনৰ পৰা 2024 লৈকে যিমানখিনি ইয়াতে পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আছে তেওঁলোক সকলোকে ইয়াতে আমন্ত্ৰণ কৰিছিল আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া এক্সিবিশনো কৰিছে এয়া অম্লানদ্বীপ মানুহজনৰ লগত ক শ্ৰেণীৰ পৰা একেলগে পঢ়া তাৰ পিছতে আকৌ আহিল এই ফিনে দেখিছেনে গৌতম আৰু গৌতমৰ ৱাইফ ছাত্ৰ একতা মই আৰু মোৰ লগত আৰু মমেন্ট এটা আছে তেখেত বৰ্তমান নাই মই প্ৰকাশ কৰিছো তেখেতৰ ছাত্ৰটো মই আহিছো প্ৰমোদ কৰিবলৈ এয়া এইফালে পেহী তিনচুকীয়াৰ পৰা আহিছে এয়া পেহী ভাগৰ বান্ধৱী পেহীহঁতৰ বেষ্টৰখিনি দেখিছেনে কি ধুনীয়া এটা মুহূৰ্ত হয় নাই সৰুতে একেলতে পঢ়া গোটেইবোৰ ভাগে এতিয়া এনেকুৱা এটা অনুষ্ঠান সকলোৰে স্কুলত পাতিব লাগে কিমান যে কথা ওলাইছে তেওঁলোকৰ মোৰ ইমান ভাল লাগিছে মই মানে নিজৰ মেমৰিটো মোৰ ঘূৰি আহিছে আমাৰ স্কুলতো পাতিছিল কিন্তু মই যাব নোৱাৰিলো মনো তেতিয়া অকণমানি আছিল আৰু তেওঁলোকক দেখি মোৰ ইমান দুখ লাগিছে মই কিয় নগলো আজি মই বহুত ফিল কৰিছো মানে মোৰ স্কুলত মই নগলো কিয় আৰু দেখিছেনে এয়া নেপালী সম্প্ৰদায়ৰ বস্তুবিলাক ওলাইছে ইমান সুন্দৰ আৰু আমাৰ অসমীয়া সম্প্ৰদায়ৰো ওলাইছে আমি এগ্ৰিকালচাৰটো ৰিপ্ৰেজেণ্ট কৰিছোঁ এতিয়া দেখা গৈছে আমাৰ ৱৰ্ল্ডত পপুলেশ্যন বাঢ়িছে কিন্তু এক্সাম্পল ইণ্ডিয়া আমাৰ ইণ্ডিয়াতে বহুত পপুলেশ্যন বাঢ়িছে এতিয়া পপুলেশ্যন বাঢ়িছে যদিও মাটি যিমান আছে সিমানে থাকিব চ' আমি কম মাটিতে বেছি পপুলেশ্যনৰ কাৰণে কেনেকৈ আমি খোৱা বস্তু উৎপাদন কৰিব পাৰোঁ আমি সেইটো ইয়াতে ৰিপ্ৰেজেণ্ট কৰিছোঁ ধুনীয়া হৈছে আমি আছোঁ আমি সহায় কৰি দিম এইটো কনচেপ্টক আমি কথা পাতিব লাগিব Okay sir, as we can see here that nowadays overload cars are moving through the road which are not capable of bearing the weight of it, due to which it develops big potholes on the road which causes many accidents. So to reduce that problem to some extent, we have tried to make a little solution of it. So we have made a pressure sensitive speed brake. As you can see, it is a normal car. If it goes through here, it will not do anything. But if I take the overload car, there are two pressure sensors. It will sense it and the light will turn on and the panel will fall down. For example, see the light is glowing but it is not visible because it is right. I have given this buzzer to aware the officers that any car is coming, and if I suppose the overload car is stuck here, then there will be traffic jam so much, and the horn buzzer will make sound until the panel is removed from here. So the other people will get irritated. So I have made this switch to remove the panel manually, so that. Sir, please give. Sir, so that the officers can come and take the panel off, and then the other people can go here and the officer can take the necessary action which is required to take. Our India virus also. Sir, Our India. Can I take a picture with you? Yeah, no problem. Come. Jate, my jam. even a goal bolle oh Sir, this is by you. তাৰ পিছতে মই আহিলো কিতাপৰ দোকানলৈ মুনুৱে কিতাপ এখন লাগে বুলি কৈছে কিন্তু মুনুৰ কিতাপনো ক'ত পাম এতিয়া তাই স্কুল যোৱাই নাই তাই এডমিশ্যন হোৱাই নাই তো মই এখন সাধু কিতাপ লৈ দিলোঁ
আৰু সাধুখন ঘৰত গৈ পঢ়াব লাগিব যিহেতু মই সাধু ক'ব নাজানো তাৰপিছতে দেখিছেনে ইমান দেৰি ৰখিলোঁ মোৰ মানুহজনে একদম তাৰ লগৰ পাই মোক পাহৰি গ'ল মই অকলে ঘূৰি ফুৰিছোঁ তাৰপিছত মই খঙতে মানে ঘৰলৈ যাব ওলাইছিলোঁ তেওঁ আহিলে আৰু এয়া বৌক লগ পালোঁ বৌৰ লগত কথা পাতিলোঁ তাৰপাছতে লগ পালোঁ নিজৰা বাইদেউ হৈছে বেটীহঁতৰ স্কুলৰ বাইদেউ আৰু নিজৰ বাইদেউ হেনো ইয়াতে পঢ়ি যোৱা মই গম নাপাওঁ তেওঁৰ লগত কথা পাতিহে গম পালোঁ ইমানেই ভাল লাগিছে যে এই সৰু কালৰ দিনবোৰ ঘূৰি আহিলে ইমান মানে কি মানে চকু পানী ওলাই গৈছে ইটোৱে সিটো সাৱধানকে ধৰি মানে কেনেকুৱা লাগিছে মই ক'ব নোৱাৰোঁ সেই সময়টো যেন মই আকৌ সোণালী জয়ন্তীত হয়তো নাপাবও পাৰোঁ ক'ব নোৱাৰোঁ কাৰণ মানুহৰ জীৱনটো এইখনতে এতিয়া মই সুস্থ হৈ আছোঁ ভাল হৈ আছোঁ গতিকে আহিছোঁ আৰু মই এনেই অভিনয় কৰি ভাল পাওঁ মোক ফেচবুকত বহুতে দেখে মই এতিয়া মোৰ ভাওনা এতিয়াও কৰি আছোঁ এতিয়া 30 বছৰীয়া ছোৱালীৰ নিচিনাকৈ মই অভিনয় কৰিছোঁ মোৰ ভাল লাগে আচলতে মোৰ ভাল লাগে এইবিলাক কৰি মই মানে কি মনৰ দুখ চুখবিলাক আঁতৰি থাকে অভিনয় মোৰ গোটেই জীৱন এনেকুৱা চলে কিন্তু মই মানে পুৰস্কাৰ প্ৰাপ্ত হোৱা নাই কিন্তু মই স্কুলীয়া জীৱনত যিখিনি অভিনয় কৰিছিলোঁ সেই অভিনয়খিনি মোক মানে ডাইলগ এটা মাৰিবলৈ কৈ আছিলে মই এতিয়া ডাইলগবোৰ চাগে মোৰ মনত নপৰিব তথাপিতো মই ক'ব পাৰোঁ মই ভীমৰ বচন এটাকে দিব পাৰোঁ চঞ্চল নহ'ব দাদা প্ৰতিশোধ দুৰ্বলীক ৰাজসভাৰ মাজত কৰা অন্যায়ৰ প্ৰতিশোধ আৰু দুঃশাসনে কৰা অপমানৰ প্ৰতিশোধ ল'ব লাগিব দাদা দুঃশাসনৰ ৰক্তপান আৰু যুদ্ধৰ উলভংগ ভীমৰ প্ৰতিজ্ঞাপন কদাপিতো নহয় ভীমেই প্ৰতিজ্ঞাৰ পৰা দেখুৱাই কেতেৰা মাৰিবা ভিতৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অমূল্য স্বাক্ষৰ তেওঁলোকে নিজৰ চহীটো মাৰিলে তাৰপিছত কোন চনত তেওঁলোকে স্কুলৰ পৰা বিদায় লৈছিলে সেই চনটোও লিখি থ'লে তো মোৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব টাটা বাই বাই আকৌ লগ পাম নেক্সট